বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। হয়, আপোনালোকৰ ওচৰত খুচখাবৰি আৰু খুচখাবৰি এইটোৱে যে আমাৰ দাৱতে ইছলামীৰ আজি মুছান সুন্নতৰ ভৰা ইজতেমা এটা হ'বলৈ গৈ আছে আৰু সুন্নতৰ ভৰা ইজতেমাটো হ'ব আপোনালোকৰ দলগাঁও শিয়ালমাৰী জামে মছজিদত। দলগাঁও 1 নং শিয়ালমাৰী জামে মছজিদত সুন্নত ভৰা ইজতেমাটো হ'ব ইনশাআল্লাহ। আপোনালোকৰ সকলোকে দাৱত থাকিলে আৰু লগতে তাৰিখ 31/12/2021 শুক্ৰবাৰ মগৰিবৰ বাদত শুক্ৰবাৰে পৰিব মগৰিবৰ বাদত হ'ব ইনশাআল্লাহ। ইজতেমাটো বহুত ধুনীয়া লাগিব। আপোনালোকক চবকে দাৱত থাকিলে আপোনালোকে যিমান ইছলামী ভাইয়ে মোৰ এই ভিডিঅ'টো চাব প্ৰত্যেকৰে দাৱত থাকিলে ইনশাআল্লাহ আপোনালোকে এই দাৱতে ইছলামীৰ আজিমি চান ইজতেমাটোত ইনশাআল্লাহ আপোনালোকে আহিব ইনশাআল্লাহ। বহুত ধুনীয়া ধুনীয়া নাট খোৱানি আহিব, বহুত ধুনীয়া ধুনীয়া বয়ান হাদিছৰ ওপৰত বয়ান হ'ব ইনশাআল্লাহ। আপোনালোকে আহিব, বহুত ভাল লাগিব, বহুত বেহতেৰিন সুন্নত ভৰা ইজতেমা হ'ব ইনশাআল্লাহ। স্থান 1 নং শিয়ালমাৰী জামে মছজিদত আৰু লগতে মগৰিবৰ বাদত তাৰিখ 31/12/2021 ইনশাআল্লাহ আজি মোৰ চান ইজতেমা। আপোনালোকে আহিব ইনশাআল্লাহ। মোৰ ফালৰ পৰা আপোনালোকক মই দাৱত দিলোঁ। প্ৰত্যেক মুমিন মুছলমানক মোৰ ফালৰ পৰা দাৱত থাকিলে ইনশাআল্লাহ আপোনালোকে আহিব এই ইজতেমাত আৰু ইনশাআল্লাহ পৰাপক্ষত লগত 2জন বা 3জন ইছলামী ভাই লৈ আনিব চেষ্টা কৰিব ইজতেমাত। আৰু এই ভিডিঅ'টো বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব যাতে দাৱতে ইছলামী সুন্নতৰ পৰা ইজতেমাৰ খবৰটো যাতে প্ৰত্যেক মুমিন মুছলমানে যাতে পাই যায়। জাযাকাল্লাহু খাইৰ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।